थारैनो सोरनि दखलाव थांगोन क'क्राझार एमपि मासिया? सोर देरहामारगोन क'क्राझार एमपि नि मासियाव? सोर देरहागोन? बीपीएफ ना कांग्रेस ना जीएसपी नि ना एनडीए नि मदद मोननाय यूपीपीएल दोलोआ? सोरनि दोलोआ जोबथा मिनिगोन क'क्राझार एमपि मासिनिफ्राय? सोरनि राजखान्थि दोलोआ दोलोयै नोगोरै जोबथा रंजाथायखौ फालिनो मोनगोन? जों मिथिगौदि थांनाय 10 बोसोराव बर' अबर'खौ बिथा खालामनानै नब कुमार सरनिया देरहालांना गावनि दखलाव लांदोंमोन। नाथाय बे बाराव सोरनि जागोन क'क्राझार लकसभा मासिया? बे बाराव क'क्राझार घरामारा हाथायाव बड'लेण्ड बुब्लिनि गाहाय सुजुगिरि राकेश रामसियारिनि फारि फारि रायजो राजाफोरनि सेराव ग्राउन्ड जिर' रिपर्ट। मा बुंदों रायजो राजाफोरा सोरखौ लुबैदों क'क्राझार लकसभा मासियाव बिजाथि महरै? नब कुमार सरनिया मा मावनो हाखो क'क्राझारनि रायजो राजाफोरनि थाखाय मिथिना ला। सोरनि दखलाव थांगोन क'क्राझार एलएसिया? थामहिनबा क'क्राझार लकसभाया बे बाराव सोरनि दखलाव थांगोन? बीपीएफ नि दखलाव थांगोन ना यूपीपीएल नि दखलाव थांगोन ना जीएसपी नि ना कांग्रेसनि दखलाव थांगोन क'क्राझार लकसभा सीटआ? बे समाव आं दङ नैबे घरामारा, बे घरामारा क'क्राझारनि बेन्दोङाव थानाय घरामारा, बे घरामारायाव आङो दंफैयो आरो बिथांमोननिफ्राय आं मिथिनो थाखाय आखायाव लागोन जे बिथांमोना माबायदि बे समाव बिथांमोना माखौ लुबैयो, सोरबायदि बिजाथिखौ लुबैयो। এই সময়ত মই জানিবলৈ চেষ্টা কৰিম যে কোকৰাঝাৰ এলএচিত কোন প্ৰাৰ্থীক তেওঁলোকে ভোট দিব আৰু কাক কোনি প্ৰাৰ্থীক তেওঁলোকে বিচাৰে। এই সময়ত মই জানিবলৈ মই চেষ্টা কৰিম। কি ক'ব এই সময়ত আপোনালোকে অহা এমপি যে ইলেকশ্যন হ'বলৈ গৈ আছে, এই সময়ত কি ক'বা? যেটো আমাৰ উপযুক্ত হ'ব তাকে দিব লাগিব। কেনেকৈ প্ৰাৰ্থীটো বিচাৰে আপোনালোকৰ? ভাল প্ৰাৰ্থীটো আমি বিচাৰো। যোৱা আপোনাৰ 10 বছৰে আপোনাৰ নব কুমাৰ শৰণীয়াই বিভিন্ন আঁচনি বিভিন্ন কথা লৈ আপোনালোকৰ কথা দি আপোনালোকৰ প্ৰাৰ্থী হয়, তেওঁলোকে জিকি গ'ল। কি কাম কৰিলে আপোনালোকৰ? একো কৰা নাই, কোনো কিছু হোৱা নাই। আহিছে না অহা নাই? এই জেগাত ইয়াত অহাও নাই, একবাৰো অহা নাই। তেখেতে বহুত কথা কৈছিলে ডেভেলপমেণ্টৰ কাৰণে কাম কৰিবলৈ, তেখেতে কৈছিলে কাম কৰিছে না কৰা নাই? কৰা নাই। মানুহজন ইলেকশ্যনৰ পিছত ইজনে একদিনও কোনো জায়গাত দেখা দিয়া নাই আৰু তাক আমি চিনিয়ে নাপাওঁ। আৰু টিভিতে দেখা পাইছে না? খালি টিভিতে যা দেখা পাইছো যে অহা নাই নেকি? কোনো দিন অহা নাই, না। আৰু সেইবিলাক যিটো চুক্তি দিছিল একটা চুক্তিও কোনো মানা নাই। তেখেতে বহুত প্ৰতিশ্ৰুতি দিছিলে, আপোনালোকৰ কাৰণে আশ্বাস দিছিলে, পূৰণ কৰা নাই। সি অহাই নাই, বহুত আশ্বাস দিছিল। কি ক'ব আপোনালোকে কেনেকুৱা এই অঞ্চলৰ কাৰণে? নব কুমাৰ শৰণীয়া 10 বছৰে আপোনাৰ যোৱা 10 বছৰ তেখেতে আপোনাৰ এমপি হল, কি কাম কৰিলে আপোনালোকৰ কাৰণে? এই নব কুমাৰ শৰণীয়া এই নামহে দূৰৰ মানুহ, এই দূৰতে আছে। সি আমাৰ কোকৰাঝাৰ আহি পাইছে নেকি? আহি পোৱা নাই না। ই যিকোনো হিচাপত এটা ঢেউতে পাইছিল সি মানুহটো, এতিয়া নাপায়। আৰু এটা সময়ত কোৱা গৈছিল যে আপোনাৰ প্ৰমোদ বড়ো আহিলে, প্ৰমোদ বড়ো যদি আহে শাসনত আহিলে, শাসনত যদি বহে, তেতিয়া সেই সময়ত কোৱা গৈছিল নব কুমাৰ শৰণীয়া তেখেতে কৈছিল যে আপোনাৰ দখনা পিন্ধিব লাগিব, ইয়াৰ পৰা গুচি যাব লাগিব। আপোনালোকে এতিয়া প্ৰমোদ বড়ো চৰকাৰ হ'ল, গুচি গ'ল নেকি? আপোনালোকে ইয়াৰ পৰা যাব লাগিছে নেকি? যাব লগা নাই, আছো না আমি। শান্তিকে বিৰাজ হৈছে না? শান্তিয়ে চলি আছো, শান্তিকে চলি আছো। প্ৰাৰ্থীটো আপোনালোকে বিচাৰে? একদম আমাৰ এনেকুৱা মানুহ লাগে যাতে আমাৰ ৰাইজৰ কাম হয়, এনেকুৱা মানুহ প্ৰাৰ্থী লাগে, ভাল প্ৰাৰ্থী লাগে আমাক। আমি উপযুক্ত মানুহ লাগে, এই হিচাপত আমি দিম, জয়যুক্ত কৰিম। আমি চাই চিন্তি দিব লাগিব বস্তুটো। আমাৰ ইমান মূল্যৱান ভোট এটা আমি চাই চিন্তি দিম। যোগ্যতা অযোগ্যতা এইটো আমি চাম না, চাব লাগিব, চাই চিন্তি দিম। আগত যিখিনি আপোনাৰ নব কুমাৰ শৰণীয়া তেখেতে আছিলে, তেখেতে ৰাইজৰ কাৰণে বা ৰাইজৰ যিখিনি আচ্ছা দিছিলে, আচ্ছাটো কোনটো এটা কাম কৰিলে 5 বছৰ বা 10 বছৰ তেখেতে বিৰাজ কৰিলে, কিমান এটা আপোনালোকৰ বা এই ঘৰামাৰা অঞ্চলৰ কাৰণে কৰিলে? ই নাল পইচাও কাম কৰা নাই আমাৰ এইফালে, এই নাল পইচাও কৰা নাই। আগৰ যুগত যিটো নাল পইচা আছিল, এই পইচা যদি দিল হয় তথাপিও ক'ব পাৰিলো যে লাল পইচাটা দি গেল, আমাক দিয়া নাই। এই অহা নাই, এই মূৰ্খ মানুহ। তো ইমান শিক্ষিত নহয়। তো এই শিক্ষিত মানুহ হলে একবাৰ হলে চাব লাগিছিল। ইয়াৰ সমষ্টি ইমান
কষ্ট কৰি ভোট দিছো আমি, হয় নে নহয়? পাব্লিকৰ লগত দেখা ই অহা নাই। পাব্লিকৰ লগত কমচে কম দেখা কৰিব লাগিছিল। সি মানুহজন মানুহত্ব নাই, তো মানুহত্ব নাই সি তাৰ ভিতৰত। মানুহ নিৰদেশ হৈ আহিলে কি কবা? আহিলে আৰু ভোট নাদিম না, মুখতে কৈ দিম তুমি ভোট নাপাবা, ডাইৰেক্ট কৈ দিম। হা তুমি বহুত মিষ্টুকবাদ। খেদা খাব আমাৰ ইয়াত, খেদা খাব খেদা খাব। আপনি কি কব এই রকম? একো নকওঁ, সেইবিলাকে আৰু ই আহিলে খেদা খাব হা। ইয়াত যেতিয়া ইলেকশ্যন আহে তেতিয়া তাৰ চেলা বেলা গিলা আহে, সিটো একবাৰ অহা নাই আমাৰ ইয়াত হা। ভোট চোট লোৱাৰ পিছত জিকাৰ পিছত হা, ই আগতো মানে বড় বড় লম্বা কিবা লেকচাৰ মাৰি থাকে। আপোনাৰ BTC ইলেকশ্যনত, যোৱা ইলেকশ্যনত ক'লে যে প্ৰমোদ বড়ো আহিলে মুছলিম মাইনৰিটিৰ মানুহবিলাক দখনা পিন্ধিব লাগিব, এইটো ভোট বেংকৰ কাৰণে কৈছিল হা। আৰু এটা পিনবা লাগিল নাকি? পিন্ধিবতো লগা নাই, সিটো এইটো ভোট বেংকৰ কাৰণে কৈছিল, ৰাজনীতিক ক্ষেত্ৰত কৈছিল হা। খেদা খাব বুলি তেখেতে কৈছিল, খাব বুলি সি আপোনাৰ হেৰি নৱ কুমাৰ শৰণীয়ে কৈছিল, এইটো ভোট বেংকৰ কাৰণে কৈছিল। আৰু BTCৰ আপোনাৰ যিখিনি এৰিয়া আছে, এৰিয়াটো ভংগ কৰিবলৈ তেখেতে কৈছিল, গাঁও কৰ্তন কৰিব কথা কৈছিলে, তেখেতে কৰিলে নেকি? কৰা নাই। এইটো খালি আপোনাৰ গাঁও কৰ্তনটো নহয়, ই যিমান প্ৰতিশ্ৰুতি দিছিল এটা যদি কৰিল হয় তাও কথা আছিল। আমাৰ মাইনৰিটি মানুহৰ কাৰণে যিমান কেইটা কথা কৈছিল এটা কামো সি কৰা নাই হা। আৰু এইটো বাদে দিয়ক, নকৰাটো বাদ দিয়ক, সি মানুহজন আমাৰ গাঁৱত আহি পোৱা নাই এতিয়ালৈ। এবাৰ যদি ফুৰি গ'ল হয় আহি হা, আমাৰ কোকৰাঝাৰ, আমাৰ এইখন কোকৰাঝাৰ ডিষ্ট্ৰিক্টতে অহা নাই সি মানুহজন। মানে যোৱা বছৰত তেওঁৰ অহা নাই বুলি আপুনি কৈছে। যদি আহে, যদি আপোনালোকৰ এই অঞ্চলত যদি আহে, আপোনালোকৰ যদি কাম কৰি দিম বুলি তেখেতে যদি কয়, কি ক'বা? আমিতো মানি নলম। এইটো আপোনাৰ যোৱা 10 বছৰ সিটো ফাঁকি দি চলিলে, এতিয়া আকৌ আহি নতুন পইণ্ট এটা দিব, এইটোতো আমি মানি নলম। আমি ৰাইজতো ইমান মূৰ্খ নহয় না, ই বাৰ আমাক ঠগি থাকিব, আমিতো ঠগি নাথাকিম না। আমি চেষ্টা কৰিম, ভাল মানুহ যি আছে তাক বিচাৰি ভোটটো দিম। আমাৰ ইমান মূল্যৱান ভোটটো আমি যধে মধে নষ্ট নকৰো না, এইটোৱে আৰু। এতিয়া প্ৰমোদ বড়ো চৰকাৰ গঠন কৰি আছে বৰ্তমান ৰানিং, শান্তি কেনেকৈ বিৰাজ কৰিছে? প্ৰমোদ বড়ো এইটোতো আপোনাৰ কোনো মাৰপিট নাই, কোনো বন্ধ চন্ধ নাই, এইটোৰ কাৰণে ভাল বিজেপি চৰকাৰ আছে। কেনেকুৱা আছিল আগত যে যধে মধে বন্ধ হৈছিল, আপোনাৰ সংগঠনৰ বন্ধ আছিল, এতিয়া এইবিলাক ডাইৰেক্ট অল আউট কৰি দিলে বিজেপি, এইটো ভাল লাগছে। ভাল লাগিছে। কি ক'ব দাদা আপোনাৰ? এতিয়া ভাল লাগছে। কেনেকৈ বৰ্তমান আপোনালোকে শান্তিকে বজাৰ কৰিব পাৰিছে না নাই? থাকিব পাৰিছে না নাই? গোটেই কামতে শান্তি আছে, শান্তি আছে। আগত কেনেকৈ আছিলে যেতিয়া আপোনাৰ বড়োলেণ্ড মুভমেণ্ট আছিলে আৰু আপোনাৰ বিশেষকৈ জাতি সংঘৰ্ষ এই সময়ত হৈছিলে, বৰ্তমান সেইবোৰ সমস্যা এই অঞ্চলত আছে না নাই? নাই, কোনো সমস্যা নাই। এতিয়া মানে সমস্যা এটাই, পাব্লিকের কারণে হীরাসরণী একো কাম করা নাই। দুই একটা কাম যা কৰিছে প্ৰমোদ বড়ো চৰকাৰে কৰি আছে। শৰণীয়ে আপোনালোকৰ কথা দিছিলে, কথা দিয়ে কথা নাৰাখিলে না সি। যদি আপোনাৰ কাম আপোনাৰ লগত যিখিনি আগত কথা দিছিলে সেইটো কাম কৰি দিম বুলি ক'লে কি ক'ব? একো কাম কৰা নাই, সি কৰি দিব ক'লে সি খেদা খাব, সি আর ভোট নাপায়। যদি আপোনাৰ তেখেতে কৈ আছে ৰাইজৰ কাৰণে, বিশেষকৈ কোকৰাঝাৰ LACৰ কাৰণে তেখেতে বহুতখিনি কাম কৰিলে বোলে, তেখেতে কৈছে শান্তি তেখেতে আনিছে বোলে, তেখেতে কৈছে শান্তি তেখেতে একো শান্তি অনা নাই। এতিয়া একো শান্তি আমাৰ এই কোকৰাঝাৰ ডিষ্ট্ৰিক্টত অহা নাই, প্ৰমোদ বড়োয়ে শান্তিটো আনিছে আৰু কি। কেনেকৈ প্ৰাৰ্থীটো বিচাৰে, যিহেতু LAC লোকসভা আপোনাৰ কোকৰাঝাৰৰ হ'বলৈ গৈ আছে, বিশেষকৈ আপোনাৰ কেইমাহমান মাহত পিছতে হ'ব, কেনেকৈ প্ৰাৰ্থীটো আপোনালোকে বিচাৰে? আমাৰ ইয়াতে যিমান গৰীব মানুহ আছে বা কোনোবা অনেক দিক দিয়ে মানুহৰ আৰ্থিক অৱস্থা খাৰাপ আছে, যি মানুহজন জ্ঞানী, যি মানুহজন ভাল, সেই মানুহজনেই আমাৰ লাগে। এই সময়ত মই জানিবলৈ চেষ্টা কৰিম দাদা, কি ক'ব, যিহেতু বিগত 10 বছৰে আপোনাৰ নৱ কুমাৰ শৰণীয়া আপোনালোকৰ এই কোকৰাঝাৰৰ পৰা জিকি গ'ল, কি উন্নয়নৰ কাম কৰিলে, আপোনালোকৰ প্ৰতিশ্ৰুতি কিমান পূৰণ কৰিলে? নৱ কুমাৰ শৰণীয়া যিটো আমাক চুক্তি দিছিলে এটাও ৰাখা নাই, আৰু আমি এইবাৰ লোকসভা সমষ্টিৰ পৰা আমাৰ MP ইলেকশ্যনৰ পৰা তাক আমি মানে চেলুট মাৰি বিদায় দিছোঁ যে আপুনি আৰু আহিব নালাগে আমাৰ ইয়াতে, কাৰণ আমাৰ দৰকাৰ নাই। নৱ কুমাৰ শৰণীয়া ইয়াৰ জাগাতে 2টা কাম কৰিছে বা 3টা কাম কৰিছে, আমাৰ এৰিয়াত বছৰ গেলে যে এদিন আহিব লাগে কোকৰাঝাৰ ডিষ্ট্ৰিক্টত বা ভটগাঁও এৰিয়াত,
ইয়াৰ কোনো খবৰ নাই, ইয়াক আমি বিদায়ে দিছো, বহুকেইটা দিছো আমি, নালাগে আৰু আমাক। তেখেতে মিডিয়াত বহুত বহুত কৈছে, ৰাইজৰ কাৰণে ডেভেলপমেণ্ট তেখেতে কৰিছে বুলি কৈছে। আমাৰ কাম এটাও কৰা নাই, এটাও কাম ডেভেলপ কৰা নাই আমাৰ কাৰণে। ভোটৰ পিছত আপোনাৰ কিমান টাইম আপোনালোকৰ কি জাগাত আহিলে? অহা নাই, এবাৰো অহা নাই। যদি আহিলে আপোনাৰ ইলেকশ্যন ভাল লাগিল হয়, তাৰ লগত আমাৰ কথা পাতিলে ভাল লাগিল হয়, কিবা নিদিলেও বেলেগে পাল হয়, আমাক ভাল লাগিল হয়। ই ভোট যে লৈ গৈছে, লৈ যোৱাৰ পিছতে যে ই গাদী পাইছে, আমাৰ লগত আৰু দেখাই কৰা নাই। তেখেতে 10 বছৰ আপোনাৰ ৰাজত্ব কৰিলে, 10 বছৰ কেইবাৰ আহিলে? খালি ইলেকশ্যনৰ সময়ত এবাৰকৈ আহে 10 মিনিট, আৰু বাকী নাহে, আমাক নালাগে। 10 মিনিট আহি পিনে তেখেতে কয় সময়ে নাই তাৰ, নাই। দিল্লীত থাকে তেখেতে, সময় নহ'ব, সময় নাই আমাৰ লগত। কি ক'ব সঁচাকে আপোনালোকৰ কাৰণে সময় ওলাব পৰা নাই? আপোনালোকৰ কাৰণে তাৰ সময়ে নাই, আধা ঘণ্টা বা 1 ঘণ্টা লেট কৰাৰ সময় নাই। কিবা এটা মিটিং হ'লে ইলেকশ্যনৰ সময়ত 5 মিনিট গুচি গ'ল। কি কি কৈছিলে আগত যেতিয়া মিটিং? যিমান কাম হ'ব চব জনগোষ্ঠীকে ডেভেলপমেণ্ট কৰি দিব। কোনটো জনগোষ্ঠীৰ কাম কৰিলে তেখেতে? মই জনামতে তামোলপুৰতে 2-এটা কাম কৰিছে, আৰু বাকী এইফালে এটা কামো কৰা নাই। আমাক তেনেকুৱা সুবিধাও দিয়া নাই, কোনো এটা স্কিমো দিয়া নাই, বা কোনো এটা জাগাত আহি দেখা কৰি এটা মিটিং মাতি এইখিনিও কৰা নাই। গতিকে তাক আমি একদম চেলুট মাৰি বিদায় দিছোঁ যে আপোনাৰ জাগাত আপুনি থাকক, ইয়াতে আৰু MP ইলেকশ্যন খেলাব নালাগে। MP ইলেকশ্যন হ'বলৈ গৈ আছে, 1 মাহ পিছতে হ'বলৈ গৈ আছে। এই সময় কেনে প্ৰাৰ্থীক আপোনালোকে বিচাৰে, কেনেকৈ যোগ্যতা বিচাৰে? যোগ্যতা হিচাপে প্ৰাৰ্থী খোজো যাতে ই মানে কোনো জাতিগত হিংসা হ'ব নালাগে, হিন্দু মুছলিম গোটেই ভালকৈ চাব লাগে। তেনেকুৱা পাৰ্টি আমি এইটো উল্লেখ কৰি আছোঁ যে তেনেকুৱা পাৰ্টি দিয়ক, আমি তাৰ লগতে থাকিম। আৰু এতিয়া শান্তি কেনেকৈ বিৰাজ কৰিছে না কৰা নাই BTR অঞ্চলৰ আপোনালোকৰ এই অঞ্চলৰ কাৰণে? নাই, বৰ্তমান আমাৰ ভালে চলি আছে, এনেকুৱা মিল প্ৰীতি থাকিলে আমাৰ কোনো অসুবিধা নাই। नंगौ बे समाव आङो नैबे समाव क'क्राझारनि मोनसे जायगा फिसा जायगा मोनसे फिसा हाथायाव रायजो राजानि गोरबोनि बाथ्राखौ नैबे समाव मोनथिनो थाखाय नोंथांमोननि गेजेराव बड'लेण्ड बुब्लिया बे समाव थोंजोङै रादाब नोंथांमोननि गेजेराव होदों। थारैनो रायजो राजाफ्रा जे क'क्राझार LAC थामहिनबा क'क्राझार लकसभा जे बेहाय गोबां खेब जे देरहालांनाय थामहिनबा 10 बोसोर आबुं जानाय बा 10 बोसोर बेवहाय सरकार खालाम बा थामहिनबा बिथांमोना राजत्व खालामनाय बिथां नब कुमार सरनिया बे सरनिया बे समाव बिथाङा नैबे ओनसोलनि थाखाय बिथाङा जेबो खामानि मावाखै होननानै बिथाङा फोरमायदों। आङो नोंथांमोननि गेजेराव बड'लेण्डनि गेजेरजों बे समाव फोरमायबाय थादों दादा कि कब दे আপনার 10 বছরে নবকুমার শরণিয়া তেখেতে এই অঞ্চলৰ পৰা কোকৰাঝাৰ LAC পৰা জিকি গ'ল আৰু কি কাম কৰিলে? একো কৰা নাই, জিকাৰ পিছত এবাৰো অহা নাই। 10 বছৰৰ ভিতৰত আমি দেখাই নাই। আগত দেখিছিল না ইলেকশ্যন সময়ত আহিছিল না? ইলেকশ্যন সময়ত আহে, এবাৰকৈ আহে। কি কৈছিল এই সময়ত? এই বহুত প্ৰতিশ্ৰুতি দিছিল, এতিয়া আৰু কি ক'ম। ডি ভোটাৰ সমস্যা কি কৰিলে? ডি ভোটাৰ তাৰপাছে কৰিলে নে মাইনৰিটিৰ কাৰণে ডেভেলপমেণ্ট কৰিব, এই একো নাই। মাইনৰিটিৰ কাৰণে কৰিছে না? একো কৰা নাই। তেখেতে কি ফাঁকি দিলে নেকি আপোনালোকৰ পৰা? ফাঁকি দিছে। যদি আপোনাৰ নতুনকে যদি কোনোবা এই সময়ত যদি আপোনাৰ কোকৰাঝাৰ LAC ভাল কোনটো প্ৰাৰ্থীৰ কেনেকৈ আপোনাৰ কেণ্ডিডেটত আপোনালোকে বিচাৰে? এতিয়া ভাল মানে কি, এইটোতো ভোট বেংকৰ কথা না। এতিয়া আমি যিমানখিনি আছোঁ শান্তিত, এনেকুৱা আৰু ইয়াতকৈ ভাল দিলে আৰু ভাল হয়। এইটোৱে বিচাৰোঁ। প্ৰমোদ বড়োৰ লিড চৰকাৰে বৰ্তমান কেনেকুৱা শান্তি আহিছে না? আহিছে। জাতি জনগোষ্ঠীৰ সংঘৰ্ষ বৰ্তমান আছে নে নাই? বৰ্তমানতো নাই। এতিয়া আগত কেনে 10টা 12টালৈকে আপোনালোকে এতিয়া আপোনাৰ 4:30 7টা বাজিলে, আগৰ সময়ত কেনেকে এই জাগাত থাকিব পাৰিছে নে নাই? সন্ধিয়া হ'লে মানে টাউনৰ পৰা ঘৰত অহালৈকে মানে কেনে ভয় কৈ আহিব লাগছে। এতিয়াতো এইবিলাক নাই, একো নাই। ৰাতি 12টা হ'লেও একো চিন্তা নাই। 12টা বাজিলৈকে আমিতো কাম কৰা মানুহ হয় না, এতিয়া একো চিন্তা নাই। এতিয়া কোনো চিন্তা নাই, শান্তি আছে, শান্তি অসুবিধা নাই। नंगौ बिथांनिफ्राय जोङो गोबां बाथ्राखौनो बे समाव आङो मोनथिबाय। बिथाङा रोखायै बाथ्रा बुंदों जे थारैनो बे समाव बिथाङा नैबे क'क्राझार LACनिफ्राय थामहिनबा क'क्राझार ओनसोलनिफ्राय जाय बिथाङा देरहालांदोंमोन बे देरहालांनाय जे बिजाथिया बिथांमोननि थाखाय नब कुमार सरनिया बे ओनसोलनि थाखाय बे ओनसोलनि
बेवहाय नुजाथि फैयाखै आरो रायजो राजाफोरजों खनसेबो बिथाङा नुजाथि फैयालासिनो बिथाङा रायजो राजानि खामानि मावाखै होनना रोखायै फोरमायदों। थारैनो बिथाङा देरहालांनानै रायजो राजाफोरनि जे बिथांमोननि जे थांखि थामहिनबा बिथांमोना होनाय जे रादायफोर बे रादायफोरखौ बिथाङा फुलफिल खालामनो हायाखै होननानै बिथांमोना फोरमायदों। बिसायख'थि जेब्ला जायो बिसायख'थि जायोब्ला बिथाङा बे जायगायाव फैनानै बिथांमोना गावनि भट बे भटखौ बियो, नाथाय बे समाव बिथांमोननि सुखु दुखुनि बाथ्रा आरो बिथांमोननि जौगाथायनि मोनसेबो खामानि मावा होननानै बे समाव फोरमायदों। आरो फैबाय थानाय समाव क'क्राझार एलएसियाव बिथांमोना मोजां बिजाथि जाय सान्थिखौ लाबोनो हाफैदों, जाय सान्थिखौ बे ओनसोलनि थाखाय लाबोनो हाफैदों, बेफोरबायदि केन्डिडेटनो बिथांमोना भट होनो थाखाय थियारि होननानै बे समाव फोरमायदों। नोंथांमोननो बे समाव क'क्राझारनिफ्राय आं राकेश सामसियार नैबे जायगानिफ्राय नोंथांमोननि सिगाङाव फोरमायबाय। गोजोन्थों। बेराम आजार जानाय सुबुंफोरनि थाखाय ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारा गोबां खाबुफोर लाबोदों। बे ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टाराव गोबां बेराम जानाय सोखानो हाग्रा मोजां रोंगौथि गोनां डक्टरफोर दं। क'क्राझार सहरनि खारगामि निउ फ्लाइअभारनि साखाथियाव थानाय ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारा गोबां फेसिलिटिज एबा खाबुफोर फोसावदों। ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारनि फेसिलिटिफोरानो जाबाय ऑब्स्टेट्रिक्स एन्ड गायनेक'लजी, जेनेरेल सार्जारि, अर्थ'पेडिक सार्जारि, लेबरेटरी, आल्ट्रासोनोग्राफी, कैजुअलिटी, पेडियाट्रिक्स, पैथोलॉजी, फार्मेसी, लापारोस्कोपी सार्जारि, NICU, एक्स-रे आरो ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारा 24 घन्टा जेब्लाबो खुलायै थागोन। लांलाय लाबोलायनि एम्बुलेन्सआबो मोजाङै सार्भिस थागोन। निखावरि सुबुंफोरनो ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टारा रेहाय होनाय जागोन आरो बेराम आजारफोरखौ बे ईश्वर पलिक्लिनिक एन्ड रिसार्च सेन्टाराव मोजाङैनो देहाखौ फाहामथाय लाफैनो हागोन। खम बेसेनाव जायखिजाया समावनो अपारेशन खालामनो हानाय जागोन। आबुङै खौरां लाहरनो थाखाय 9395024949 जानबुं नाम्बाराव खौरां लाहरनो हागोन आरो इमेल ishwarpoli30june@gmail.com आव जगाजग खालामनो हागोन। नमस्कार, मैं ईश्वर पलिक्लिनिक रिसार्च सेन्टारर सुपारिनटेन्डेन्ट डक्टर CK दैमारीয়ে কৈছো। आमार এই ईश्वर पलिक्लिनिक रिसार्च सेन्टारটো কোকৰাঝাৰৰ খাৰগাঁও ফ্লাইঅভাৰৰ তলতে এইটো নতুনকৈ আবাৰ স্থাপিত হৈছে এটা নাৰ্ছিং হোম। ইয়াতে আমাৰ এই নাৰ্ছিং হোমত বিভিন্ন বিভাগৰ চিকিৎসা কৰা হয়, যেনেকৈ অৰ্থ'পেডিক্সৰ আৰু গাইনক'লজি আৰু তাৰপিছতে জেনেৰেল চাৰ্জাৰী, আৰু আমাৰ ইয়াতে জেনেৰেল চাৰ্জাৰী হোৱাৰ লগতে লেপাৰস্কোপিক অপাৰেশ্যনো হয়। আমাৰ ইয়াতে সুবিধা আছে, যেনেকৈ আমাৰ লেবৰেটৰী আছে, এক্স-ৰে, ছ'নোগ্ৰাফি, এইবিলাক সম্পূৰ্ণ আমি ৰাইজক ছাৰ্ভিচ দিবৰ কাৰণে যুগুতাইছোঁ। ৰাইজ আমাৰ ইয়াতে OPD যিটো মানে বহিৰ্বিভাগৰ ৰোগী চোৱা হয় সেইটো আমাৰ চোৱা হয়। তাৰোপৰি দিনে ৰাতিয়ে আমাৰ ইয়াতে অপাৰেশ্যন কৰা হয়। গোটেইখিনি সুবিধা আপোনালোকে পাব। ইয়াৰ উপৰিও যিসকল লোক আৰ্থিকভাৱে তেওঁলোকৰ দুৰ্বল, তেওঁলোকক আমি ৰেহাই ৰেটত আমি চিকিৎসা কৰিবৰ কাৰণে যত্ন কৰিম।